ঐ সোপা ধৰা চাল্লা সোপা ধৰাটো ক'ত লুকাই আছ ওলাই আহ মই সোপা ধৰা নহয় মই মালৰ নিচাতহে ইয়াত পৰি গ'লো মালৰ নিচাত মাকত খোৱা ক'ত লুকাই আছ তই হা ওলাই চাল্লা সোপা ধৰা লুকাই থাকিব আহিছ দাদা মই বাগানত কাম কৰোঁ এই জাষ্ট পেক দুটা মাৰি আহিছিলোঁ মই হ'লে সোপা ধৰা নহয় দেই চাল্লা সোপা ধৰা মিছা কথা ক'ব আহিছ তোৰ চেহেৰাই কয় তই সোপা ধৰা বুলি তোক দেখোঁতে লাগে সোপা ধৰা বুলি লুকাই থাকিব আহিছ তই হা গৰু চোৰ লুকাই থাকিব আহিছ দাদা আপুনি মোক মিছাতে সোপা ধৰা বুলিছে মই সোপা ধৰা নহয় ধেৎ পাগল পাব্লিক চব মাল দুপেকৰ ফিলিং ল'বলৈ নিদিয়ে চালা এনেই ডিষ্টাৰ্ব কৰি থাকিব আঁতৰ টকা বা সোপা ধৰাটো দেখোন মোতকৈ অকাত বেছি অন কেমেৰাতে লাজ পোৱাই থৈ গ'ল ধেৎ এনেই লাজখন পালোঁ ঐ শৰ্টিছ কি কৰি আছ বে ৰ মই অলপ মিছন কমপ্লিট কৰি আছোঁ তাৰপিছত তোৰ লগত কথা পাতিম ৰ এতিয়া ডিষ্টাৰ্ব কৰি নাথাকিবি মিছন বাদ দে না বে এইফালে জল্দি এইফালে ৰ মই অলপ মিছন কমপ্লিট কৰি আছোঁ ন তাৰ পাছত তোৰ লগত মই কথা পাতি আছোঁ ন এনেই ডিষ্টাৰ্ব কৰি থাকে ক'ৰবাৰ মিছন কমপ্লিট কৰিবলৈ বি নিদিয়ে তই শুন আকৌ মোৰ কথাটো তই ক'লেহে শুনিম গৰু চোৰ নক'লে কেনেকৈ শুনিম তই ফটোৱা লেক্সৰ বাৰ্থডে আচল কথাটো ক না সোনকালে শুনিব লাগে আজি পাছবেলা সময়ত অমুকৰ পুতেকক ধৰি লৈ গ'ল মানে কি মানে মানুহবোৰে কৈছে কিবা সোপা ধৰা নামৰ এবিধ প্ৰজাতিয়ে লৈ গ'ল বোলে ধেৎ কি বাল কথা ক'ব আহিছ সোপা ধৰা মই আজিয়ে শুনিছোঁ সেইটো নাম ময়ো গম নাপাওঁ সোপা ধৰা মানেনো কি বস্তু সেইটো সোপা ধৰা দে এইবিলাক যে একো নাই তই কথাটো গম পাইছনে কিডনেপাৰ্ছ থাকিব পাৰে কিন্তু সোপা ধৰা এইটো কিবা কথাই হ'ল নে আজিৰ দিনত বাৰু সোপা ধৰা ওলাব পাৰে জানো তই ঠিকেই কৈছ দে এইবোৰ সোপা ধৰা চোপা ধৰা একো নাথাকে ব'ল ময়ো মিছন কমপ্লিট কৰোঁগে তো গাইজ আপোনালোকে দেখিলে যে আমাৰ একাংশ লোকে সোপা ধৰা নামেৰে এটা নাম প্ৰস্তুত কৰিছে যিটো নামৰ জৰিয়তে দুচক্ৰই তেওঁলোকৰ কামবোৰ কৰি গৈছে ফ্ৰেণ্ডছ কিডনেপাৰ্ছ থাকিব পাৰে যিয়ে নেকি সৰু ল'ৰা ছোৱালীবোৰক কোনো গম নোপোৱাকৈ লৈ গুচি যায় আৰু আমাৰ মানুহবোৰে সোপা ধৰা বুলি চিঞৰি মানুহবোৰক হাৰাশাস্তি কৰি থাকে আৰু বন্ধু বান্ধৱীসকল মই আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে মই আমাৰ চাৰিওফালৰ পৰিৱেশত দেখি আহিছোঁ যে বহুতো মানুহে সোপা ধৰা নামেৰে ছ'চিয়েল মিডিয়াতে হওক হোৱাটছএপ আদিত শ্বেয়াৰ কৰি আছে সেইকাৰণেহে মই আজি এই ভিডিঅ'টো বনাবলৈ ল'লোঁ অলপ ধেমালি কৰি পিনি
আৰু তাৰ মাজতে বহুত ভুল ভ্ৰান্তি হৈ যাব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো বনাবলগীয়া কাৰণটো হ'ল যে আপোনালোকে দেখি আহিছে সোপা ধৰা বুলি, যি আমাৰ কাৰ্বি আংলঙত আজি বহুত বেছি দিনো হোৱা নাই এটা ডাঙৰ ঘটনা ঘটি গৈছে অভিজিত আৰু নীলোৎপলৰ লগত। মই সেইটো কাৰণে বিচৰা নাই যে নেক্সট কাৰোবাৰ লগত যাতে এজন নৰ্মেল ব্যক্তিৰ লগত এনেকুৱা কাণ্ড নহওক, সেইটো কাৰণেহে মই আজি এই ভিডিঅ'টো বনাবলৈ বিচাৰিলোঁ। আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, মোৰ ক'বলগীয়াখিনি মই আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।